ভূমধ্যসাগৰীয় আৰু লোহিত সাগৰক সংযোগ কৰিছে ছুৱেজ খালে। মিছৰৰ চীনা উপদ্বীপত বালি খান্দি ছুৱেজ খাল নিৰ্মাণ কৰিছে। ছুৱেজ খাল খন্দাৰ কাৰণে ইউৰোপ আৰু এছিয়াৰ দূৰত্ব প্ৰায় ৭,০০০ কিলোমিটাৰ কমি গৈছে। প্ৰাচীন কালত ইউৰোপৰ পৰা এছিয়ালৈ আহোঁতে প্ৰায় ৪ বা ৫ মাহ সময় লাগিছিল। কিন্তু ছুৱেজ খাল নিৰ্মাণ কৰাৰ পিছত জাহাজেৰে আহিবলৈ এছিয়ালৈ মাত্ৰ ৩ সপ্তাহ সময় লাগে। বৰ্তমান সময়ত পৃথিৱীৰ 10% সমুদ্ৰ বাণিজ্য ছুৱেজ খালেদিয়ে হয়। আজি আমি জানো আহক ছুৱেজ খাল কোনে নিৰ্মাণ কৰিছিল, কাৰ দ্বাৰা নিৰ্মাণ কৰোৱা হৈছিল, কেতিয়া নিৰ্মাণ কৰা হৈছিল, সকলোবোৰ জানো আহক। ভিডিঅ' আৰম্ভ কৰাৰ আগতে এটা মই ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটোলৈ যদি আপুনি নতুন হয় তেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ১৪৯৮ চনত পৰ্তুগীজ নাবিক ভাস্কো দা গামাই প্ৰথমতে ভাৰতলৈ অহা সাগৰীয় পথ আৱিষ্কাৰ কৰে। ভাস্কো দা গামাই আৱিষ্কাৰ কৰা জলপথেদি আহিবলৈ ইউৰোপৰ পৰা এছিয়ালৈ সময় লাগিছিল ৪ মাহ। ভাস্কো দা গামাই আৱিষ্কাৰ কৰা জলপথেদিয়ে প্ৰায় ৪০০ বছৰ ব্ৰিটিছ, পৰ্তুগীজ, ওলন্দাজ সকলোবোৰ অহা যোৱা কৰিছিল। ১৮ শতিকাৰ মাজভাগত হোৱা শিল্প বিপ্লৱৰ ফলত ইউৰোপৰ অৰ্থনীতি তথা সামাজিক বিৰাট পৰিৱৰ্তন আহে। শিল্প বিপ্লৱৰ ফলত ইউৰোপত বৃহৎ বৃহৎ কল কাৰখানা স্থাপন কৰা হয় আৰু সেইবোৰৰ কাৰণে কেঁচা মালৰ প্ৰচুৰ পৰিমাণৰ প্ৰয়োজন হয়। কেঁচা মালসমূহ এছিয়াৰ পৰা জাহাজেৰে ইউৰোপলৈ নিয়ে। ইমান দূৰ ৰাস্তাইদি নিব লগা হোৱাৰ বাবে তেওঁলোকে চমু ৰাস্তা সন্ধান কৰি আছিল আৰু শেষত বাধ্য হৈ ইউৰোপীয় লোকসকলৰ চকু যায় ছুৱেজ উপকূললৈ। নেপোলিয়ন বোনাপাৰ্টে মিছৰ অভিযান কৰিবলৈ অহাৰ সময়ত ভূমধ্যসাগৰক লোহিত সাগৰৰ লগত সংযোগ কৰিবলৈ বিচাৰিছিল। কিন্তু ভূমধ্যসাগৰতকৈ লোহিত সাগৰৰ উচ্চতা 10 মিটাৰ বেছি হোৱাৰ কাৰণে সেই সময়ত খাল খন্দাৰ চিন্তা বাদ দিলে। পৰৱৰ্তী সময়ত ফাৰ্ডিনাণ্ড নামৰ এজন ফৰাচী লোকে ছুৱেজ খাল খন্দাৰ উদ্যোগ লয়। ছুৱেজ খাল খান্দিবলৈ ১৮৯৮ চনৰ ডিচেম্বৰ মাহত ছুৱেজ কোম্পানী গঠন কৰে। কিন্তু ব্ৰিটিছসকলে ছুৱেজ খাল খন্দাৰ বিৰোধিতা কৰে। ব্ৰিটিছসকলে ভাবিছিল যে ফৰাচীসকল এই খাল খন্দাৰ দায়িত্বত আছে। খাল খান্দি সম্পূৰ্ণ হোৱাৰ পিছত ফৰাচীসকলে ব্ৰিটিছসকলৰ পূৰ্বশত্ৰুতাৰ কাৰণে এই পথেদি ব্ৰিটিছসকলক যাব নিদিব। খাল খন্দাত যাতে অসুবিধা হয়, ইউৰোপীয় সকলো বেংকতে ব্ৰিটিছসকলে ঋণ দিবলৈ বন্ধ কৰি দিয়ে। সেই সময়ত মিছৰৰ ৰজা ছাহিদ পাছাই ইউৰোপৰ কিছু বেংকৰ পৰা অতি উচ্চ সুদত ঋণ ল'বলৈ সক্ষম হয়। সেই সময়তে ছাহিদ পাছাৰ মৃত্যু হয় আৰু তাৰ ভতিজাক ইছমাইল পাছাই মিছৰৰ ক্ষমতালৈ আহে। 10 বছৰ খন্দাৰ পিছত ইছমাইল পাছাৰ আমোলতেই ছুৱেজ খাল নিৰ্মাণৰ সম্পূৰ্ণ হয়। ছুৱেজ খালৰ যাতায়াত চলাচল হোৱাৰ পিছত ইউৰোপৰ দেশসমূহ যথেষ্ট লাভৱান হয়, কিন্তু মিছৰৰ অৰ্থনীতি লোকচান হয়। তেতিয়া ছাহিদ পাছাই 50% শ্বেয়াৰ বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লয়। এই ঘোষণাৰ লগে লগে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বেঞ্জামিন ডিছৰেলীয়ে ব্ৰিটিছ পাৰ্লিয়ামেণ্ট বা ৰাণীৰ অনুমোদন নোলোৱাকৈয়ে $2 কোটি বেছি সংখ্যক শ্বেয়াৰ কিনি লয়। পিছত ব্ৰিটিছ ৰাণী ভিক্টোৰিয়াক চিঠি লিখি জনায়। তাৰ পিছত বুদ্ধি কৰি ব্ৰিটিছে মিছৰ দখল কৰে। 1965 চনত মিছৰৰ ক্ষমতালৈ আহে জামাল আব্দুল নাছেৰ। তেওঁ ক্ষমতালৈ অহাৰ পিছত ছুৱেজ খালক জাতীয়কৰণ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিততে সৃষ্টি হয় ছুৱেজ সংকট। তেতিয়া ব্ৰিটেইন, ফ্ৰান্স আৰু ইজৰাইলে যৌথভাৱে মিছৰ দখল কৰে। তাৰ পৰৱৰ্তী সময়ত জাতীয় সংঘৰ সাধাৰণ পৰিষদে অধিকসংখ্যক সদস্য ৰাষ্ট্ৰৰ ভোটে ছুৱেজ খাল মিছৰৰ সম্পদ হিচাপে ঘোষণা কৰে। 1967 চনৰ ইজৰাইল যুদ্ধৰ সময়ৰ পৰাই 1975 চনলৈ ছুৱেজ খালত জাহাজ চলাচল কৰাৰ বন্ধ আছিল। এই সময়ছোৱাত মিছৰে ইচ্ছা কৰিয়েই 40খন জাহাজ ডুবাই জাহাজ চলাচল কৰাৰ অনুপযোগী কৰি তুলিছিল।
1869 চনত ছুৱেজ খাল উদ্বোধনৰ সময়ত ইয়াৰ দৈৰ্ঘ্য আছিল 164 কিলোমিটাৰ, গভীৰতা আছিল 4 মিটাৰ। আৰু ছুৱেজ খালক বহুত সংস্কাৰ কৰাৰ পিছত 2010 চনত ইয়াৰ দৈৰ্ঘ্য হ'ল 190 কিলোমিটাৰ আৰু গভীৰ হ'ল 24 মিটাৰ। ছুৱেজ খাল সম্পৰ্কে ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।